এয়া আমাৰ কেজি ভিলেজ লাইফষ্টাইল আহিছে। আজি ক'লৈ যাবলৈ ওলাইছোঁ গম পাইছে চাগে, থাম্বনেইলটো চাই অলপচোন গৈ থাকোঁ ঢেকীয়াখোৱা নামঘৰলৈ। এয়া দেখিছে আমি নামঘৰ পাইছোঁহি। এয়া শৰাই দ্ৰব্য লৈ ল'লোঁ। আৰু চাকি ল'লোঁ। চাকি লৈ ওলাই নামঘৰলৈ যাব ওলাইছোঁ। অলপচোন যাওঁ। এয়া নামঘৰ মেইন দুৱাৰেদি সোমাম এতিয়া। আজি দেওবাৰৰ কাৰণে বহুত ভক্ত গণন হৈছে। দেখিছে নামঘৰৰ গেটভাগ। বলকচোন মেইন নামঘৰ গেটভাগৰ তলেদি সোমাই যাওঁ। আমি মেইন গেটৰ তলেদি সোমাই আহিছোঁ চাওকচোন। এয়া শৰাই দ্ৰব্যখিনি ইয়াতে লৈছে চাওকচোন। এয়া শৰাই দ্ৰব্যখিনি দিলোঁ ইয়াতে। ভক্তসকলো বহুত বেছি চাওকচোন। চাকি জ্বলাবলৈ এনেকৈ লাইন পাতি আছে মানুহ। চাকি জ্বলাবলৈ জেগাই পোৱা নাই। জ্বলাম আৰু এতিয়া। এয়া মূল নামৰ ভাগ এয়া চাওকচোন। ইয়াত দেখিছে শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষতে এই স্থানতে এই ভৰি ধোৱা মহাভাগ আছে। এয়া চাওকচোন। নামঘৰটো এপাক ঘূৰিবলৈ লৈছোঁ মই। মোৰ লগৰ সতীৰ্থ এজনে এয়া চাহ খাবলৈ মাতিছে। যাওঁচোন বলক। এয়া দেখিছে আমি প্ৰসাদ ল'বৰ কাৰণে এনেকৈ লাইন পাতি আছোঁ। আমি এয়া ওলাই আহিলোঁ। ভিডিঅ'টো চাই ভাল পালে প্লিজ শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড লাইক কৰি দিব। থেংক ইউ।